ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? উত্তৰ ৰাজেন্দ্ৰ প্ৰসাদ। তেখেতৰ কাৰ্যকাল ২৬ জানুৱাৰীৰ পৰা ১৩ মে ১৯৬২ চনলৈকে আছিল। ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতিজনৰ নাম কি? উত্তৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। তেখেতৰ কাৰ্যকাল ১৩ মে ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে আছিল। ভাৰতৰ তৃতীয়জন ৰাষ্ট্ৰপতিজনৰ নাম কি? উত্তৰ ডক্টৰ জাকিৰ হুছেইন। ১৩ মে ১৯৬৭ চনৰ পৰা ১৯৬৯ চনলৈকে তেখেতৰ কাৰ্যকাল আছিল। ভাৰতৰ চতুৰ্থজন ৰাষ্ট্ৰপতিজনৰ নাম কি? উত্তৰ বৰাহগিৰি ভেংকটগিৰি। তেখেতৰ কাৰ্যকাল ২৪ আগষ্ট ১৯৬৯ চনৰ পৰা ১৯৬৭ চনলৈকে আছিল। ভাৰতৰ ফিফ্থ ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? উত্তৰ ফখৰুদ্দিন আলী আহমেদ। ২৪ আগষ্ট ১৯৪৭ চনৰ পৰা ১১ ফেব্ৰুৱাৰী ১৯৭৭ চনলৈকে তেখেতৰ কাৰ্যকাল আছিল। ভাৰতৰ ছিক্সথ ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? উত্তৰ নীলম সঞ্জীৱ ৰেড্ডী। তেখেতৰ কাৰ্যকাল ২৫ জুলাই ১৯৭৭ চনৰ পৰা ১৯৮২ চনৰ ২৫ জুলাইলৈকে আছিল। ভাৰতৰ ছেভেন্থ ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? উত্তৰ জ্ঞানী জেইল সিং। তেখেতৰ কাৰ্যকাল ২৫ জুলাই ১৯৮২ চনৰ পৰা ১৯৮৭ চনৰ ২৫ জুলাইলৈকে আছিল। ভাৰতৰ ৮ নম্বৰ ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? উত্তৰ ৰামাস্বামী ভেংকটৰমন। তেখেতৰ কাৰ্যকাল ২৫ জুলাই ১৯৮৭ চনৰ পৰা ১৯৯২ চনৰ ২৫ জুলাইলৈকে আছিল। ভাৰতৰ ৯ম ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? উত্তৰ শংকৰ দয়াল শৰ্মা। তেখেতৰ কাৰ্যকাল ২৫ জুলাই ১৯৯২ চনৰ পৰা ১৯৯৭ চনৰ ২৫ জুলাইলৈকে আছিল। ভাৰতৰ ১০ম ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? উত্তৰ কে.আৰ. নাৰায়ণ। ২৫ জুলাই ১৯৯৭ চনৰ পৰা ২০০২ চনৰ ২৫ জুলাইলৈকে তেখেতৰ কাৰ্যকাল আছিল। ভাৰতৰ 11th ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? উত্তৰ এ.পি.জে. আব্দুল কালাম। তেখেতৰ কাৰ্যকাল ২৫ জুলাই ২০০২ চনৰ পৰা ২০০৭ চনৰ ২৫ জুলাইলৈকে। ভাৰতৰ 12th ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? উত্তৰ প্ৰতিভা পাটিল। ২৫ জুলাই ২০০৭ চনৰ পৰা ২০১২ চনৰ ২৫ জুলাইলৈকে তেখেতৰ কাৰ্যকাল আছিল। ভাৰতৰ 13th ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? উত্তৰ প্ৰণৱ মুখাৰ্জী। তেখেতৰ কাৰ্যকাল ২৫ জুলাই ২০১২ চনৰ পৰা ২০১৭ চনৰ ২৫ জুলাইলৈকে তেখেতৰ কাৰ্যকাল আছিল। ভাৰতবৰ্ষৰ 14th ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? উত্তৰ ৰামনাথ কোবিন্দ। ২৫ জুলাই ২০১৭ চনৰ পৰা ২০২২ চনৰ ২৬ জুলাইলৈকে তেখেতৰ কাৰ্যকাল আছিল। ভাৰতৰ 5th ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিল? উত্তৰ দ্ৰৌপদী মুৰ্মু। ২৫ জুলাই ২০২২ পৰা বৰ্তমানলৈকে তেখেতৰ কাৰ্যকাল চলি আছে। এনেধৰণৰ জ্ঞানসম্পন্ন পোষ্টবিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।